আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কাজিৰঙা কহৰাত বৰ্তমান কি পৰিস্থিতি চলি আছে। ইয়াতে ৰিসেন্টলি দুটাকৈ বানপানী হৈ গৈছে। তাৰ পাছত ইয়াত কেনে ধৰণৰ পৰিস্থিতি আৰু যিসকলে চাই আছে তেওঁলোকক মই জনাই দিব বিচাৰিছো যে ভিডিঅ'টো বনোৱা পৰ্যন্ত কহৰাৰ এজনো ব্যক্তিৰ গাত কোভিড-19ৰ বীজাণু যি কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাছিলে আৰু সেইবাবে ইয়াত সকলো দোকান পোহাৰ আপোনালোকে খোলা দেখিব। প্ৰথমতে মই আপোনালোকক লৈ যাব বিচাৰিছো কাজিৰঙাৰ যি ফৰেষ্ট টিকেট কাউণ্টাৰ তালৈ, য'ত আপুনি প্ৰথম কাজিৰঙা যদি দৰ্শন কৰিবলৈ আহে ইয়াতে টিকেট আপোনাৰ যি এন্ট্ৰি পাছ কাজিৰঙা চাবলৈ সেইটো ইয়াত ল'ব লাগিব। মই এইটো পথেৰে সোমাই আহিব লাগে কহৰা চাৰিআলিদি দক্ষিণ ফালে যিটো ৰাস্তা সোমাই আছে সেইটোৱেদি সোমাই আহিলে আপুনি টিকেট কাউণ্টাৰটো পাব। এইডোখৰ ঠাইতে আছে যিটো ফৰেষ্টৰ এন্ট্ৰি পাছ কাউণ্টাৰ। ভিতৰলৈ সোমাই যিটো কাউণ্টাৰ আছে সেইটোৱে ফৰেষ্টৰ এন্ট্ৰি পাছ কাউণ্টাৰ। ইয়াতে আপুনি হাতী চাফাৰী কহৰাৰ যিটো হাতী চাফাৰী হেতৰ টিকেট প্লাস আপোনাৰ যিটো জিপ চাফাৰী চাৰিটা ৰেঞ্জৰ জিপ চাফাৰী গাড়ী পাব, লগতে কহৰাৰ জিপ চাফাৰী টিকেটটো পাব। আৰু ইয়াতে পথটোৰ দুইফালে চাহ বাগিচা আছে, সেয়াও আপোনালোকে চাব পাৰে। বাওঁফালে কহৰাৰ যিখন আৰক্ষী চকী আছে সেইখন আছে থানাখন কহৰা থানা, আৰু এইটো কহৰা চাৰিআলি। ইয়াত মানুহৰ আপুনি ভিৰ দেখিছে, কাৰণ ইয়াত ভিডিঅ'টো বনোৱা পৰ্যন্ত ইয়াত কোনো এজন ব্যক্তিৰ গাত কোভিড-19ৰ উপস্থিতি ধৰা পৰা নাছিল। সকলো দোকান পোহাৰ খোলা। আৰু কহৰা চাৰিআলি সোমাই আহি থাকিলে এইটো ৰাস্তাৰে আপুনি মিহিমুখ যিটো কাজিৰঙাৰ এখন গেট হয় এটুকুৰা ঠাই মিহিমুখ, সেই মিহিমুখলৈ আপুনি যাব পাৰে। ইয়াত বানপানী হৈ গৈছিলে, দুইফালে পানী এতিয়াও কমা নাই, পানী আছে অলপ হ'লেও দুইফালে আছে। আৰু এই পথেৰে পানীও পাৰ হয়। এই পথেৰে বানপানী সময়ত আপুনি গাড়ী লৈ আহিব নোৱাৰে, গোটেই পানী হৈ যায় ৰাস্তাৰ ওপৰত। য'ত পানী হৈ থকা দেখিছে এইবিলাক চব খেতি মাটি হয়। ইয়াত ধান খেতি কৰে বা সৰিয়হ খেতি কৰে ক'ৰবাত, কিন্তু বানপানীত সকলোখিনি ধ্বংস হৈ গৈছে আৰু পানী এতিয়াও যথেষ্ট পৰিমাণে আছে, কমা নাই। এইডোখৰ ঠাইক মিহিমুখ বুলি কয়, আৰু ইয়াতে পানী এতিয়াও আছে আপোনালোকে যেনেকৈ দেখিছে। মিহিমুখ হৈছে এখন গেট বা এটুকুৰ ঠাই য'ত নেকি আপুনি কাজিৰঙা দৰ্শন কৰিবলৈ সোমাই যাব পাৰে। সোঁফালে যিখিনি দেখি আছে সকলোখিনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ এলেকা, আৰু বৰ্তমান গোটেইখিনি পানীৰ তলত আছে। আৰু এইখনেই মিহিমুখ গেট। এইডোখৰ ঠাইত দেখিছে ধুনীয়াকৈ
এটা ঘৰ বনাই থোৱা আছে ঘৰটোৰ আকৃতি এখন জাহাজৰ নিচিনা আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ বানপানীৰ সময়ত আৰু এই পথেৰে আপুনি যেতিয়া জীপ সাফাৰী কৰিব এই পথেৰে আপোনাক লৈ যোৱা হ'ব কাজিৰঙাৰ ভিতৰলৈ আৰু যদি আপুনি কহৰাৰ যি হাতী সাফাৰী সেই হাতী সাফাৰী টিকেট লয় বা হাতী সাফাৰী দৰ্শন কৰিবলৈ আহে এই ঠাইডোখৰতে প্ৰথম আহিব লাগিব ইয়াৰ পৰাই আপোনাৰ হাতী সাফাৰী কৰোৱা হয় ভিডিঅ'ত মই এনেই আপোনালোকক ঠাইডোখৰহে দেখুৱাইছোঁ যেতিয়া লকডাউন খুলিব বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ দৰ্শকৰ বাবে মুকলি কৰি দিব তেতিয়া মই আপোনালোকক ভিতৰত কেনেকুৱা কি পৰিস্থিতি কাজিৰঙাৰ ভিতৰত এইখিনি সকলোখিনি দেখুৱাব পাৰিম আৰু এই মিহিমুখ গেটত কিছুমান নিয়মাৱলী লিখা আছে এই ফলকখনত এই বৰ্ডখনত আপোনালোকে কাজিৰঙা যেতিয়া দৰ্শন কৰিবলৈ যাব এই নীতি নিয়মখিনি মানিব লাগিব অহা পথটো দেখি ভাল দুইফালে গছ আৰু মাজত ৰাস্তাটো পাহাৰবিলাক যিবিলাক আপোনালোকে দেখি আছে এইবিলাক কাৰ্বি আংলং জিলাৰ পাহাৰ আৰু তাতো এদিন গৈ মই আপোনালোকক এটা ভিডিঅ' বনাই দেখুৱাম তাত কি আছে কি কি চাব পাৰে সেই পাহাৰীয়া ঠাইডোখৰত বাওঁফালে কহৰা ষ্টেট বেংকটো আছে আৰু এটিএমৰ সুবিধা ইয়াতে পাব আপুনি আৰু সোঁফালে যিটো আছে সেইটো কহৰা যিটো একমাত্ৰ তেল ডিপো বা পেট্ৰল পাম্প যিটো সেইটো সোঁফালে আছে আৰু ইয়াত বাওঁফালে যিটো আপুনি বিল্ডিং দেখিছে সেইটো কহৰা হস্পিটেল হয় সেইখন বৰ্তমান এখন কোভিড হস্পিটেল বনাই থোৱা হৈছে আৰু আজিলৈ ভিডিঅ'টোলৈ ইমানেই
যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো এনেকুৱা ভিডিঅ' মই আপোনালোকলৈ আৰু লৈ আহি থাকিম ধন্যবাদ